নমস্কাৰ আসামিছিল অফিচিয়েল চেনেললৈ স্বাগতম জনাইছো মৰমৰ বন্ধু বান্ধৱীসকল আজি নতুন চৰকাৰী চাকৰিৰ আপডেট লৈ আহিছো এই আপডেটটো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনত গৈ অলপ গৈ ক্লিক কৰি ৰাখিব এনে ধৰণৰ জব আপডেট চাই থাকিবৰ বাবে তো বন্ধুসকল লেটেষ্ট সেন্ট্ৰেল গভৰ্ণমেণ্ট জব 2022 কেইটামান পোষ্ট মুকলি পাইছে অৰ্থাৎ বাম্পাৰ ভৰ্তি হৈ আছে সো ইয়াৰ টোটাল পোষ্ট 25টা হ'ব আৰু এইকেইটা পোষ্ট অনলাইন জৰিয়তে আবেদন কৰিব পাৰিব তো আহক বন্ধুসকল ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন চাই লওঁ বন্ধুসকল সেন্ট্ৰেল গভৰ্ণমেণ্ট জব 2022 এখন ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্ট হয় ইয়াত দেখিব পাৰিছে 500 আৰু 2000 টোটাল 25টা পোষ্ট মুকলি পাইছে আৰু ইয়াৰ পোষ্ট কিটাৰ নাম দেখিব পাৰিছে এএ আৰু এছএছআৰ আৰু এইকেইটা পোষ্ট আনমেৰিড মেল কেণ্ডিডেট সকলে আবেদন কৰিব পাৰিব এএ অৰ্থাৎ আৰ্টিফিচিয়েল এপ্ৰেন্টিছৰ বাবে 500টা পোষ্ট মুকলি পাইছে আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে এইচএছ অৰ্থাৎ 10+2 পাছ হলে আপুনি আবেদন কৰিব পাৰিব লগত 60% থাকিব লাগিব আৰু ইয়াৰ সাবজেক্ট কিটা দেখিব পাৰিছে মেথছ ফিজিক্স আৰু কেমিষ্ট্ৰি নবা বায়োলজি নবা কম্পিউটাৰ সায়েন্স লৈ আপুনি যদি পঢ়িছে তেনেহলে এই পোষ্টটো আবেদন কৰিব পাৰিব আৰু নেক্সট পোষ্টটো দেখিব পাৰিছে এছএছআৰ অৰ্থাৎ সিনিয়ৰ সেকেন্ডাৰী ৰিক্ৰুইটছ তো ইয়াৰ 2000টা পোষ্ট মুকলি পাইছে ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে 10+2 অৰ্থাৎ এইচএছ পাছ হলে আপুনি এই পোষ্টটো আবেদন কৰিব পাৰিব ইয়াৰ সাবজেক্ট কিটা দেখিব পাৰিছে মেথছ আৰু ফিজিক্স থাকিব লাগিব আৰু কেমিষ্ট্ৰি নবা বায়োলজি নবা কম্পিউটাৰ সায়েন্স যিকোনো এটা সাবজেক্ট লৈ হাই সেকেন্ডাৰী পাছ কৰিলে আপুনি এই পোষ্টটো আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে এজ লিমিটটো 1 আগষ্ট 2022 ৰ পৰা 31 জুলাই 2005 চনৰ ভিতৰত আপুনি আবেদন কৰিব পাৰিব ইয়াৰ পিছত আছে ইয়াৰ মান্থলি স্যালাৰিটো প্ৰথমতে ট্ৰেইনিং পিৰিয়ডত আপুনি 14600 টকাকে পাব তাৰ পিছত লেভেল 3 দৰমহা পাব 21700 ৰ পৰা 69100 টকালৈকে আপুনি ইয়াৰ মান্থলি দৰমহাটো পাব ইয়াৰ পিছত দেখিব পাৰিছে সিলেকশন প্ৰসেসটো প্ৰথমতে দেখিব পাৰিছে শৰ্ট লিস্টিং আছে ৰাইটিং টেষ্ট হ'ব ফিজিক্যাল ফিটনেস টেষ্ট তাৰ পিছত মেডিকেল ষ্টেণ্ডাৰ্ড ভিজুৱেল ষ্টেণ্ডাৰ্ড টেটছ এনে ধৰণৰ ইয়াৰ সিলেকশন প্ৰসেস হ'ব তো বন্ধুসকল এই সিলেকশন প্ৰসেসটো ভালদৰে চাব হলে ইয়াৰ এডভাৰটাইজমেণ্টখন আমাৰ ভিডিঅ'ৰ ডিসক্ৰিপচনত দি দিম তাৰ পৰা আপুনি ডাউনলোড কৰি ভালদৰে চাই ল'ব পাৰিব ইয়াৰ পিছত আছে হাউ টু এপ্লাই তো বন্ধুসকল এইকেইটা পোষ্ট অনলাইন জৰিয়তে আবেদন কৰিব পাৰিব 29 মাৰ্চ 2022 ৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব 5 এপ্ৰিল 2022 লৈকে আপুনি অনলাইন আবেদন কৰিব পাৰিব সো এতিয়ালৈকে ইয়াৰ অনলাইন আবেদন কৰা লিংকটো মুকলি হোৱা নাই যেতিয়া মুকলি পাব অৰ্থাৎ মাৰ্চৰ 29 তাৰিখে ইয়াৰ অনলাইন আবেদন কৰা লিংকটো মুকলি পাব অৰ্থাৎ এক্টিভ হ'ব যেতিয়া এক্টিভ হ'ব আমাৰ ভিডিঅ'ৰ ডিসক্ৰিপচনত ইয়াৰ লিংকটো দি দিম তাৰ পৰা আপুনি অনলাইন আবেদন কৰি ল'ব পাৰিব তো দেখিব পাৰিছে এইকেইটা পোষ্ট ইণ্ডিয়ান নেভিৰ তৰফৰ পৰা মুকলি পাইছে সো আপুনি যদি ইন্টাৰেষ্টেড হয় তেনেহলে মাৰ্চৰ 29 তাৰিখৰ পৰা অনলাইন আবেদন কৰি ল'ব পাৰিব তো বন্ধুসকল আজিৰ আপডেট ইমানেই আছিল আপডেটটো পাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু বন্ধুসকল এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পুনৰবাৰ লগ পোৱাৰ আশাতে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ।